যাত্ৰীক এৰি উৰা মাৰিছিল বিমান ভৰিব লাগিব এতিয়া 10 লাখ জৰিমনা বিগত কিছু সময়ৰে পৰা চৰ্চাত ভাৰতীয় বিমান এটোৰ পিছত সিটোকৈ ঘটনাই সৃষ্টি কৰিছে বিতৰ্কৰ কেতিয়াবা যাত্ৰীৰ ওপৰত প্ৰচাৰ কৰি কেতিয়াবা বিমান পৰিচাৰিকাক দুৰ্ব্যৱহাৰ কৰি কেতিয়াবা ইমাৰ্জেন্সি লেণ্ডিং কৰিবলগীয়া হয় কেতিয়াবা যাত্ৰীয়ে পৰিচাৰিকাক স্পৰ্শ কৰাৰো অভিযোগ ঘটনাৰ কাৰণ ভিন্ন হলেও সমালোচনাৰ পাত্ৰ বিমান প্ৰতিষ্ঠান এইবাৰ 55 যাত্ৰীক এৰি উৰা মাৰিছিল গো ফাৰ্ষ্ট বিমানখন আৰু এই ঘটনাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল 55 গৰাকীকৈ যাত্ৰীয়ে এই সন্দৰ্ভত এতিয়া 10 লাখ টকা জৰিমনা বিহিৰে ডিজিচিএ অৰ্থাৎ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে 55 যাত্ৰীক ৰানৱেত এৰি গো ফাৰ্ষ্ট বিমানে উৰা মাৰিছিল যাত্ৰীৰ সকলো বয়বস্তু বিমানত লোড হোৱাৰ পিছতো বিমানখনে কৰিছিল ভয়ংকৰ ভুল স্বীকাৰ কৰি বিমান কৰ্তৃপক্ষই 55 যাত্ৰীৰ ঘৰুৱা যাত্ৰাৰ ক্ষেত্ৰত 12 মাহৰ ভিতৰত এটা যাত্ৰা বিনামূলীয়া কৰাৰ ঘোষণা কৰিছিল কিন্তু তাৰ পাছতো এই গুৰুতৰ অভিযোগৰ বাবে সাৰি নগল বিমান প্ৰতিষ্ঠান আৰু ভৰিব লাগিব এতিয়া 10 লাখ জৰিমনা নিউজ ডেস্ক টাইম 8